বিশুদ্ধ বায়ু পানী আৰু সেউজীয়া অৰণ্য আমাৰ স্বাস্থ্যৰ বাবে অতিকৈ প্ৰয়োজন। সঁচাকৈ বন্ধু কিন্তু অতিকে পৰিতাপৰ কথা যে নগৰীকৰণ বন ধ্বংস আৰু এই জনক্ষয়বোৰ বুজি পেলোৱাৰ ফলত কি হৈছে জানে আমাৰ পৃথিৱীখন ক্ষতিগ্ৰস্ত আৰু সেইকাৰণে জলবায়ু তাৰতম্য হৈছে বতৰৰ পৰিৱৰ্তন হৈছে ফলত যেতিয়াই তেতিয়াই গৰম যেতিয়াই তেতিয়াই ৰ'দ হৈছে আৰু বতৰৰ পৰিৱৰ্তনৰ ফলত বৰষুণৰ মাত্ৰা বৃদ্ধি হৈছে আৰু বৰষুণ বেছিকৈ হোৱাৰ বাবে কি হৈছে খেতিৰ লগত জড়িত আমাৰ মানুহখিনিৰ জীৱন আৰু জীৱিকালৈ আবদ্ধ হৈ পৰিছে। ৰ'বচোন ৰ'ব আপুনি আৰু এটা কথা গম পালে নাপায় আমাৰ পৃথিৱীখনত যে ভূভাগ ধ্বংস হ'ব ধৰিছে নহয় ইয়াক আপুনি কেনেদৰে সুৰক্ষিত কৰিব আৰু কেনেদৰে পুনৰুদ্ধাৰ কৰিব আৰু কেনেদৰে সুৰক্ষিত কৰিব নিৰ্মল বায়ু আৰু বিশুদ্ধ খোৱা পানী আৰু কেনেদৰে যুঁজ দিব জলবায়ু পৰিৱৰ্তনৰ হকে আমি আমাৰ গছ গছনি আৰু বন্যপ্ৰাণীখিনিক আমিয়ে সুৰক্ষা প্ৰদান কৰিব লাগিব। আপোনাৰ খবৰ বাবে আছে সুখবৰ এজেঞ্চি ফ্ৰেঞ্চাইজি ডেভেলপমেণ্ট চমুকৈ AFD সমৰ্থনত অসম চৰকাৰে বন জৈৱ সংৰক্ষণ অসম প্ৰকল্প আৰম্ভ কৰিছে। এই প্ৰকল্পটো বন জৈৱ বৈচিত্ৰ্য সংৰক্ষণ অসম প্ৰকল্প হিচাপে নামাকৰণ কৰা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে স্বাস্থ্যকৰ পৰিৱেশ তন্ত্ৰ আৰু সুখী সমাজ গঢ়াৰ হকে কাম কৰা। ৰ'বচোন ৰ'ব এই যে প্ৰকল্পৰ কথা ক'লে এই প্ৰকল্পটোৰ পৰা কি কাম কৰিবহে এই প্ৰকল্পটোৰ বিষয়ে এটা অলপ বহলাই নিশ্চয় এই প্ৰকল্পটোৱে কি কৰিব বনৰ আশে পাশে থকা আমাৰ নিচিনা মানুহবিলাকে দৈনন্দিন উপাৰ্জনৰ বাবে আমি যাতে বনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহয় আমি যাতে বনৰ গছ গছনি কাটিবলগীয়া নহয় আমি যাতে বন্যপ্ৰাণী হত্যা কৰি তাৰ বিক্ৰী কৰি আমি উপাৰ্জন কৰিবলগীয়া নহয় আমি হাতে কামে তাৰ কাৰণে বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি বঢ়িয়া বঢ়িয়া তাৰ বাবে স্থানীয় লোকসকললৈ বয়ন চিলাই মৌ পালন মমবাতি তৈয়াৰ ব্যৱস্থা কৰিব বঢ়িয়া বঢ়িয়া প্ৰশিক্ষণ লোৱাৰ পাছত তেওঁলোকৰ সামগ্ৰীসমূহ বিক্ৰী কৰিব বজাৰসমূহ উপস্থাপন কৰিছে পবিতৰা অসম ৰাজ্যিক চিৰিয়াখানা এনেধৰণৰ স্থানসমূহ বন সৃষ্টি নামৰ বিপণী স্থাপন কৰিছে। আৰু এটা কথা হে আপোনালোকে জানে নে নাজানে কি কথা? আমাৰ যে বনাঞ্চল বাকী দাঁতি কাষৰীয়া লোকসকল তেওঁলোক আমাৰ পৰিয়ালৰ দৰে তেওঁলোকে আমাৰ এই অৰণ্যৰ পৰা ভিত্তি কৰি জীয়াই আছে বাৰু ঠিকে আছে দিয়ক এনেবোৰ উদ্যোগ ওলাইছে নহয় আমি গ্ৰহণ কৰিছোঁ দিয়ক তেওঁলোকৰ উপাৰ্জন আৰু বজাৰৰ অভাৱ সেইবাবে তেওঁলোকে বনজ সম্পদসমূহৰ ওপৰত অত্যাধিক ব্যৱহাৰ কৰিবলৈ বাধ্য হয়। সেইকাৰণে এই প্ৰকল্পটোৰ গুৰুত্ব অধিক। এই প্ৰকল্পটো কি কৰিছে যে বনৰ ওপৰত যাতে নিৰ্ভৰ নকৰি আমি যাতে নিজৰ উপাৰ্জন নিজে কৰিব পাৰোঁ লগতে আমাৰ মহিলাসকল আৰু দুৰ্বল গোটখিনি অৰ্থনৈতিকভাৱে যাতে শক্তিশালী হ'ব পাৰে তাৰ কাৰণে এই প্ৰকল্পটোৱে অহৰহ চেষ্টা চলাই প্ৰদান কৰিব। গোটেই প্ৰক্ৰিয়াটোত এটাই